Assam government down, 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 down. Himanta Biswa Sarma down, 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 down. Educational Minister down, 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 down. Educational Minister down, down. Down, 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 down. আমাৰ উদ্দেশ্য এইটোৱে যে আমি ইয়াতে গেদাৰিং হৈছোঁ বড়ো লেংগুৱেজ যোনটো 8th শিডিউল লেংগুৱেজ হয় কনষ্টিটিউচনেলি এইটো এপ্ৰুভ কৰা 8th শিডিউল লেংগুৱেজ আছে এইটো চিটেড এক্সামত যোনটো চেণ্ট্ৰেল টিচাৰ্ছ এলিজিবিলিটি টেষ্ট তাত ইনক্লুড কৰা নাই আৰু আমি 2 বছৰ হ'ল আমাৰ যে বড়ো সাহিত্য সভাৰ লিডাৰ্ছ সব মানে হিমন্ত বিশ্ব শৰ্মাক কিবা মেমৰেণ্ডাম দিছিলে এতিয়াও আজিলৈকে ইহঁতে পাছ কৰা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টক এতিয়াও ৰিফাৰ কৰা নাই সেইকাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আজি আমাৰ বড়ো লেংগুৱেজটো চিটেড এক্সামত ইনক্লুড কৰা নাই সেইটো একদম গৰিহণাজনক কথা আৰু discrimination against our language 8th scheduled language and they are treating us the Assam government is treating the whole Bodo community as a stepchild. We the Bodo communities are the second largest populous community in Assam till today they have neglected in each and every field. Today we can see they have neglected us in seated exam. From years and years they have neglected our language in the Assam Judicial Services exam. Without learning Assamese, a Bodo child can't give an exam of Assam Judicial Service. So it is a very much undemocratic inequality, injustice done to our community, to the Bodo community. আসাম সরকার ভারত সরকার আর এই সিবিএসই যে কন্ডাক্ট করা এই যে এক্সাম সিটেট এই এক্সামত আপনার এর পৰা কি ডিমান্ড কৰিব বিচাৰে সরকার আমি ডিমান্ড কৰোঁ যে এই আজি 2019 যিমান সিটেডৰ ফৰ্ম আছে তাত ইমিডিয়েটলি ইহঁতে ইনক্লুড কৰিব লাগে বড়ো লেংগুৱেজটো ইনক্লুড কৰিব লাগে বিকজ আৱাৰ ৰাইট ইজ এ লিগেল ৰাইট আৱাৰ ডিমাণ্ড ইজ এ লিগেল ডিমাণ্ড এই শিডিউলত যদি আমি ইনক্লুড হওঁ যদি গাৰো যোনে মানে আমাৰ গাৰো ভাইসকলৰ যাক মেঘালয় চৰকাৰে ৰিফাৰ কৰি দিছে আমাৰ অসম চৰকাৰ কৰিব নোৱাৰে নেকি নিশ্চয় ইহঁতে পাৰে কিন্তু জাষ্ট টু ট্ৰিট আছ এজ এ ষ্টেপ চাইল্ড অফ আছাম ষ্টেপ চাইল্ড অফ ইণ্ডিয়া সেকেন্ড ক্লাস সিটিজেন অফ আছাম they want us not to develop, they want us to become deprived, they want us to suffer in this inequality situation. How can we think that Assamese are our brothers if we don't treat us like their brothers?